মানুহৰ যেতিয়া জন্ম হয় তেওঁ নিজৰ নামেই নাথাকে, থাকে মাথো তেওঁৰ উশাহটো। আৰু তেওঁ যেতিয়া মৃত্যু হয় তেওঁ এটা নাম থাকে ঠিকেই, কিন্তু নাথাকে নিজৰ উশাহটো। এই উশাহ আৰু নিজৰ নামৰ মাজৰ এই যাত্ৰাটোকেই কোৱা হয় জীৱন। এই জীৱন যাত্ৰাত আপুনি অকলেই খোজকাঢ়িব লাগিব। হয়তো কেতিয়াবা আপুনি পৰিব, কিন্তু নিজেই উঠিব লাগিব। জীৱনৰ এই জটিল যাত্ৰাত আপুনি পিছলি পৰাটো পৰাজয় নহয়। পৰাজয় তেতিয়াহে হ'ব যেতিয়া আপুনি পৰি পুনৰ উঠিবলৈ চেষ্টা নকৰিব। এই যাত্ৰা পথত আপোনাক মানুহে ভয় খুৱাব। আপুনি যিমানেই ভয় খাব আপোনাক সিমানেই ভয় খুৱাব। কিন্তু সকলোবোৰ নেওচি যদি আপুনি আগবাঢ়ি গৈ থাকে, সেই একেখিনি মানুহেই আপোনাক কিন্তু মূৰ দোৱাব। জীৱনত আগবাঢ়ি যাবৰ বাবে আপোনাক এইখিনি মানুহৰ প্ৰয়োজনীয়তা আছে, যিয়ে আপোনাক পাছফালৰ পৰা টানিবলৈ চেষ্টা কৰিব। তাৰ ফলতেই আপুনি অধিক জোৰ দি জীৱনত আগবাঢ়ি যাবলৈ সুবিধা হ'ব। বিনা কাৰণত পৃথিৱীত আপুনি কাকোৱেই লগ নাপায়। কাৰোবাৰ পৰা আপুনি পাব জ্ঞান আৰু কাৰোবাৰ পৰা শিক্ষা। না কাৰোবাৰ অভাৱত জীয়াই থাকক, না কাৰোবাৰ প্ৰভাৱত জীয়াই থাকক। এইটো আপোনাৰ নিজৰ জীৱন, নিজৰ স্বভাৱত জীয়াই থাকক। যদি কোনোবাই আপোনাক পাহৰি গ'ল, আপুনিও পাহৰি যাওক। যদি স্বাভিমানত বাৰে বাৰে আঘাত দিয়া হয়, সম্পৰ্ক যিমানেই গভীৰ নহওক কিয় অৱশেষত ভাগি যায়। নিজৰ মনৰ আঘাতবোৰ মানুহক কেতিয়াও নেদেখুৱাব, কাৰণ আপুনি মন কৰিব বিষৰ মলম সকলোৰে ঘৰত নাথাকে, কিন্তু নিমখ সকলোৰে ঘৰত থাকে। মানুহে বিচাৰিব যে আপোনাৰ ভাল হওক, কিন্তু মানুহে কেতিয়াও নিবিচাৰে যে তেওঁ মোতকৈও ভাল হওক। এনেকুৱা বন্ধুবৰ্গৰ লগত কেতিয়াও নবহিব যিয়ে পৰনিন্দা কৰি আনন্দ লাভ কৰে, কাৰণ আপুনি উঠি অহাৰ পাছতেই তেওঁলোকে আপোনাৰ নিন্দা আৰম্ভ কৰি দিব। এই জীৱন যাত্ৰাত অকলেই খোজকাঢ়িবলৈ শিকক। ভিৰৰ মাজত খোজকাঢ়িবলৈ হয়তো আৰাম লাগিব পাৰে, কিন্তু ভিৰৰ মাজত আপোনাৰ পৰিচয় হেৰাই যাব। কিন্তু সদায় মনত ৰখা উচিত, অহংকাৰীৰ কাৰণে ভগৱান নাই, হিংসাকুৰীয়া মানুহৰ ওচৰ চুবুৰীয়া নাই, আৰু খঙাল মানুহৰ কোনো বন্ধু নাই। যদি কেতিয়াবা অহংকাৰৰ ভাৱ আহে, মাত্ৰ শ্মশানৰ ফালে এটা পাক মাৰি আহক। আপোনাতকৈ নামী দামী মানুহ ছাই হৈ পৰি আছে। মনত হাজাৰ দুখ থাকিলেও সংসাৰক কেতিয়াও দুখ নিদিব। নিজৰ মনক বুজাওক। আপোনাৰ নিজৰ মনৰ পৰিৱৰ্তনেই সকলো দুখৰ অন্ত পেলাব। সমগ্ৰ সাগৰৰ পানীয়েও জাহাজখন ডুবাব নোৱাৰে। জাহাজখন তেতিয়াহে ডুব যাব যেতিয়া জাহাজখনে নিজৰ ভিতৰলৈ পানী আহিবলৈ দিব। সদায় সৎ পথত থাকি নিজৰ কামত অগ্ৰসৰ হওক। আৰু মনত ৰাখিব, কেলেণ্ডাৰে সদায় তাৰিখ বদলি কৰে, কিন্তু এদিন এনেকুৱা এটা তাৰিখ আহে যি তাৰিখে সম্পূৰ্ণ কেলেণ্ডাৰখনেই বদলি কৰি পেলায়। আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।